Hello, welcome to my channel and please subscribe my channel and like my video. Thank you. আজি মই গৈ আছো নৰসিংহ দিয়া হাঁহ মাংস বনাবলৈ তো চাওঁ আহক মোৰ ভিডিঅ'টো তো ইয়াৰ কাৰণে লাগিব আলু নৰসিংহৰ পাত পিঁয়াজ কাটি লোৱা হৈছে সোৱাদ অনুসৰি হালধি নিমখ আৰু মছলা দিব লাগিব ৰেড চিলি জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা আৰু ৰেড গৰম মছলা তো এই কেৰাহীত মই তেল দিছোঁ তো এতিয়া মই আলু কেইডোখৰ ইয়াত ফ্ৰাই কৰি ল'ম প্ৰথমে ইয়াত দিছোঁ তেজপাত আৰু ইলাইচি কেইটামান তাৰপিছত দিছোঁ এতিয়া পিঁয়াজ অকণমান হালধি দি দিলোঁ ইয়াতে মই পিঁয়াজখিনি এনেদৰে গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ইয়াতে মঠি থোৱা মাংসখিনি দি দিছোঁ প্ৰথমে মাংসখিনি মঠি থৈ লৈছিলোঁ ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে তো সেইখিনি মই এতিয়া ইয়াত দি দিছোঁ আৰু যিমান যি মছলা আপোনালোকক প্ৰয়োজন সেইখিনি মঠি থওঁতে মই মাংসখিনি দি দিছোঁ তো ইয়াত অলৰেডি মছলা দিয়া হৈ গৈছে মাংসখিনি ভালদৰে সিজাই ল'ব লাগিব যেতিয়ালৈকে কলা নহয় একচুৱেলি হাঁহ মাংস কয় কলা হৈ গ'লে সোৱাদ বেছি হয় গতিকে এতিয়া কলা হোৱালৈকে মই মাংসখিনি ভালদৰে সিজাই ল'ম মাংসখিনি আধা সিজা হ'লত মই এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা আলু কিডোখৰ দি দিছোঁ আৰু ইয়াক এতিয়া ভালদৰে মিক্স কৰি মাংসখিনিৰ পৰা অলপ অলপ পানী ওলাব ধৰিছে ইয়াত অকণমান পানী দি ইয়াক আৰু ভালদৰে সিজাই ল'ব লাগিব ইয়াক ঢাকি ৰাখিব লাগিব আৰু ইয়াৰ পাছত আপুনি পানী দি অকণমান ভালদৰে ইয়াক সিজাব লাগিব পানী দি উতলোৱাৰ পিছত এয়া অলমষ্ট মোৰ মাংস ৰেডি তো হাঁহ মাংস ৰেডি তো কেনেকুৱা পালে আজি মোৰ ভিডিঅ'টো জনাব কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ টেষ্টি লাগিছেনে যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড প্লিজ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ থেংক ইউ